ফ্লিপকাৰ্টত অৰ্ডাৰ দিছিলোঁ মেকআপৰ বস্তু মানে লিপষ্টিক 5টা লিপষ্টিক দেখাইছিল তাৰমানে আৰু দামটো কিমান আছে আপোনালোকে হয়তো শুনিলে আচৰিত হ'ব মই স্ক্ৰীনশ্বটো লগাই দিম মই বিশ্বাস নকৰিব পাৰে 93 rupees ইমান কম দামত 5টা বস্তু পোৱা সম্ভৱ তাকো কেছ অন ডেলিভাৰী অনলাইনো নহয় সেইকাৰণে ময়ো চাম আপোনালোককো দেখুৱাম বুলি পাৰ্চেলটো আনবক্সিং কৰিম এতিয়া ভিতৰত কি আছে শিলগুটিও ভৰাই দিব পাৰে নেকি কোনো বিশ্বাস নাই এনে মই আপোনালোকে অৰ্ডাৰ বস্তু দিলে কেতিয়াবা মানে ঠক খাই পাইছে নেকি ক'বচোন মই হ'লে এতিয়ালৈকে পোৱা নাই কিন্তু হ'লেও কেতিয়াবা বিশ্বাসটো হেৰাই যায় নহয় জানো এটা হৈছে লিকুইড লিপষ্টিক বাৰু বেয়া অহা নাই যেন লাগিছে এইটো খুলি চাম এইটো বেলেগ বেলেগ বুদ্ধিত আছে মানে এইটো কালাৰ যিটো ভাল লাগে আৰু একে ল'ব পাৰি এনেকৈ ইয়াৰ আগতো বাৰু মই ইউজ কৰিছোঁ এনেকৈ কম দামত আৰু ইমান কম দামত পোৱাৰ ৰিজনটো হৈছে মানে ৰিপাব্লিক ডে আছিল ন তাৰে চেল চলি আছিলে আৰু এতিয়া মই হাতত অলপমান ইউজ কৰি চাম আৰু এই যে আপোনালোকক দেখুৱাই দিছোঁ ধুনীয়া কিন্তু আৰু এইটো এইটো অলপ ডাৰ্ক গুলপীয়া ৰেড এনেকুৱা টাইপৰ এইটো পুৰা কফি কালাৰ এনেকুৱা আহিছে আৰু এইটো কি আহিছে এইটো অলপ ৰেডে একে প্ৰায় অলপমান ডিফাৰেণ্ট আছে আৰু এটা আছে এইটো পুৰা ৰেড এইটো তাৰমানে একদম চিংগাৰ কৰি ল'ব পৰা টাইপৰ আৰু এইটো পুৰা ৰেড একদম মই যদি এতিয়া যদি এইটো ৰিভিউটো দিওঁ একদম 10 on 10 দি দিছোঁ গতিকে বাই বাই